হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ এই অঞ্চলতে ভেল দিয়া উৎসৱ আছিল আৰু সেই ভেল দিয়া উৎসৱনো কি তাকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া এখন ভেল সুন্দৰকৈ সজাই তোলা হৈছে। ভেলখন কলপটুৱাৰে মন্দিৰ আকৃতিৰ সজাই লোৱা হয় আৰু তাৰ ভিতৰত পাৰ চৰাই, প্ৰসাদ, নাৰিকল আদি পূজাৰ সামগ্ৰী কিছু দিয়া হয়। তাৰপিছত সেই ভেলখন নৈত উটুৱাবলৈ নিয়া হয় আৰু তাৰ কাৰণে গোটেই গাঁৱৰ মানুহবোৰ ভেলখন থ'বলৈ নৈৰ ঘাটলৈ যায়। দেখিছে কিমান মানুহ হৈছে। আপোনালোকৰ অঞ্চলতো এনেকুৱা ভেল দিয়া উৎসৱ হয়নে? যদি হয় জনাবচোন। ইপিনে ভেলখন আনি নদীৰ ঘাট পালে আৰু নদীৰ ঘাটত কিছু সময় ভেলখন ৰখাই থোৱা হ'ল আৰু কিছু নিয়ম নীতি কৰা হ'ল। আৰু ইপিনে মানুহবোৰ চাওকচোন, সকলোৱে ভেলখন কেনেকৈ উটুৱাই কি কৰে সেয়া চাবলৈ ৰৈ আছে। এইবাৰ ভেলখন উটুৱাবৰ কাৰণে ডেকা ল'ৰাবোৰে লৈ গ'ল আৰু সকলোৱে মিলি পানী ছটিয়াই নিয়ম নীতিৰে ভেলখন উটুৱাই দিয়ে আৰু ৰাইজৰ মংগলৰ বাবে গোটেই বছৰটোৰ বাবে এনেকুৱাকৈ ভেলখন উটুৱাই দিয়া হয়। আমাৰ এই অঞ্চলতে এই উৎসৱটো হয়, যদিও মই কিন্তু এইবাৰহে প্ৰথম চালোঁ দেই এয়া, আৰু প্ৰথমবাৰ দেখিলোঁ এয়া। আগতে মই এনেকৈ এই ভেল দিয়া উৎসৱ চোৱা নাছিলোঁ বা অহাও নাছিলোঁ নদীৰ ঘাটলৈ। এইবাৰ প্ৰথম আহিলোঁ আৰু এয়া ভেলখন উটুওৱা হোৱাৰ পিছত মানুহবোৰ ঘৰা-ঘৰি যাবলৈ সাজু হ'ল। ঘৰা-ঘৰি গৈ মন্দিৰতে প্ৰসাদ বিতৰণ কৰিব, তাত মন্দিৰত ৰ'ব আৰু কিছু সময়, আৰু আমিও যাবলৈ ওলালোঁ। আৰু আহোঁতে মই ষ্টুডেণ্ট কেইজনীমানক লগ পালোঁ। সিহঁতৰ লগত ফটো দুখনমান উঠি গাড়ীত উঠিলোঁ যাবৰ কাৰণে। আজিলৈ বাই।